ওয়েলকাম টু মাই নেক্সট মিনি ব্লগ। আৰু এইখন যে দেখিছে এইখন হৈছে মোৰ জীৱনৰ প্ৰথম স্কুলখন আৰু মই ইয়াতে পঢ়িছিলোঁ। আৰু এইফালে চাব পাৰে, এইফালে মোৰ ভণ্টি আৰু মোৰ ফ্ৰেণ্ডবোৰ আমি একেলগে অলপ ফুৰিব গৈ আছোঁ। এয়া ইয়াতে মোৰ অতীতৰ জীৱনটো পাৰ কৰিছে। আৰু এইফালে মোৰ ফ্ৰেণ্ডে মানে গাড়ীত ধূলি খাম বুলি ভয়তে সি পথাৰৰ ফালে দৌৰি গৈছে। এয়া তাৰপিছত উঠি আহিলে বাৰু। তাৰপিছত গৈ আছোঁ আমি এখন দোকানত, আৰু এয়া দোকানত আমি চানা খাবলৈ আহিছোঁ আৰু সকলোৱে ৰখি আছে এনেকৈ একদম কেতিয়া পাম। তাৰপিছত এয়া আমি খাব ধৰিছোঁ। এয়া সুন্দৰকৈ ধুনীয়াকৈ একদম জ্বলা, খাই বহুত টেষ্টি লাগিলে। আপোনালোকে খালে আহিব পাৰে। আৰু এইফালে ইমান ধুনীয়াকৈ চৰাই এজাক জিৰণি ল'বলৈ গছত পৰিছে, এয়া চাব পাৰে। আজিলৈ ইমানতে এৰিলোঁ।